श्रीमंत शंकर तेरी मेरी गल्ला होगी मस्त ये हेड का तो गुड इवनिंग एवरीवन সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰথমতে শুভেচ্ছা জনালোঁ আৰু সকলোকে দেন দেখিলে চাগে ভিডিঅ'টো আমাৰ पहिलটোৰ কাণ্ড কাৰখানাবিলাক ই অলপ মানে দুষ্ট আছে আৰু খটাখৰ থাকে আৰু সৰুতে চবেই আজি কাতি বিহুৰ উপলক্ষে মানে ঘৰতনো কি কৰা হৈছে তাকে অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মানে কি কৰা হৈছে আৰু ঘৰত তাকে অলপ সৰহকৈ শ্বৰ্ট এনে ভিডিঅ' এটা কৰি থ'লোঁ তো ভিডিঅ'টো চাওক আৰু আপোনালোকে ইয়াই আৰু এতিয়া এনেই অলপ দুটামান চিনেমেটিক শ্বৰ্ট দেখাই দিলোঁ আপোনালোকক আৰু এতিয়া মা আইতা খুৰী সকলোৱে মানে প্ৰাৰ্থনা কৰিব লৈছে আৰু আজিৰ কাতি দিনটোৰ আজি কাতি বিহুৰ কাৰণে প্ৰত্যেক বছৰে কৰে বাৰু এইটো সকলোতে কৰে চবতে কৰে প্ৰত্যেক ঘৰতে আৰু দেন ইমানেই আৰু ভিডিঅ'টো বোলো এনেই আছিলোঁ তো এনেই শ্বৰ্টকৈ এটা ব্লগ বনাই দিওঁ বোলো তেনেকৈ বুলি বনাই দিয়া হ'ল ব্লগটো আৰু এতিয়া খোৱা বোৱা ব্যৱস্থাটো ঘৰত কৰা হ'ব আৰু প্ৰাৰ্থনা কৰি লৈছে প্ৰাৰ্থনা কৰাৰ পিছত ইয়াত ঘৰত এনেই আৰু পুৰি চুৰি কিবাকিবি বনাব আৰু সেইবিলাকেই আৰু দেখাম আৰু আপোনালোকক তেনেকৈ বিশেষ একো নাই আৰু সৰুকৈ এনেই ব্লগটোতে এনেই আছিলোঁ চব বনাই পেলালোঁ আৰু এতিয়া বনোৱা নাই বুলি ন তাৰপিছতে আনি থোৱা আছে ৰিফাইন তেল আটা বনাব আৰু বনাই হ'লে খাম এদিন মা দি চলালে লগালে পেলাইছে ৰান্ধনি এতিয়া বনাই মেলি হোৱাৰ পিছত খোৱা দেখাম আৰু আপোনালোকক হয় তো এতিয়া মাহঁতে পুৰি বনাই আছে এয়া মায়ে জুইশালত পুৰি ৰেডি কৰি আছে আৰু খাবৰ কাৰণে দালি পুৰি বনাই মেলি হৈছেগৈ আৰু এতিয়া আমি খাই লওঁ এয়া আমাৰ পুৰি ৰেডি ডাঙৰ বোপাইটো মাৰিয়ে আছে আমাৰ এতিয়া মই মাৰি লওঁ আৰু পুৰি এটা আচাৰ কিবাকিবি দিছেহি পুৰিৰ লগত খাবলৈ পুৰি বুট দালি আছে এইফালে খাই লওঁ তেন্তে দেৰি নকৰোঁ আৰু তো আমাৰ খাই বৈ গ'ল খাই বৈ হোৱাৰ পিছত এতিয়া আহিলোঁ ৰুমলৈ ভিডিঅ'টো বৰ দীঘলীয়া নকৰিলোঁ আৰু ইমানেই আছিলে আজি তো পুনৰ নতুন টিপ লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো ইমানতে